কেককে দেখাইছোঁ দেই কি আছে কৈ আছোঁ ৰ'ব আগে কেকটো চাই লৈছোঁ আৰু আৰম্ভণি আচলতে এইটোহে আৰু নেনাৰ বাৰ্থডে হৈ গ'ল দেৰিকৈ আচলতে ব্লগ দিছোঁ মোৰ অলপ চকুৰ প্ৰব্লেমৰ কাৰণে আৰু গাটো অলপ বেয়া আছিলে আৱাজত গম পাইছে অৱস্থা বেয়া হৈ যায় সৰুকৈ বাৰ্থডে এটা পাতিলে প্ৰাঞ্জলক কৈছোঁ আকৌ বাৰ্থডে পাতোঁতে এনেকুৱা অৱস্থা হৈছে পিছত আমাৰ কি হ'ব ঠিক নাই এতিয়া প্ৰথম আমি কেকৰ অৰ্ডাৰ দিলোঁ কেক মানে অহা কাইলৈ যিহেতু 16ত নেনাৰ বাৰ্থডে কেক অৰ্ডাৰ দিলোঁ তাৰপিছত আজি আমাৰ ইনষ্টিটিউটো আছে চেজ স্কুল তাতো সৰুকৈ ভাবিছোঁ কেক এটা কাটিম আৰু তাৰ কেকটো আচলতে অৰ্ডাৰ দি থৈছোঁ কিন্তু আজিয়ে লৈ লওক বাৰ্থডে কেকটো আমি কাইলৈহে পাম আৰু ভাবিছোঁ মাজতে চাহ একাপ খুৱাই লওঁ মই বোলো মোৰ পাৰ্চাছ নিদিওঁ প্ৰাঞ্জলক বিল দিবলৈ ক'ম আৰু লগতে ৰুটিও খাই লওঁ আৰু খাই মেলি হৈ গ'ল তাৰপিছতে এতিয়া অকণমান ৰৈ লৈছোঁ ৱেইট কৰিছোঁ যিহেতু কেক আহিবলৈ টাইম আছে শেষত এতিয়া কেক ল'বলৈ গৈ ফাইনেল হৈ গ'ল এইটো কেক অকণমান ইফাল সিফাল হ'ব আৰু দিয়কচোন আৰু তাৰপিছতে আহি মেলি লগালগ আমি বজাৰলৈ আহিলোঁ ভাবিলোঁ বাকী যি চব্জি তব্জি আছে চব লৈ লওঁ তাৰ আগতে আৰু নেনাৰ এইবোৰ কিবাকিবি ডেক'ৰেশ্যন আজিকালি ঢেৰ কিবাকিবি থাকে নহয় দোকানত সোমালোঁ আৰু ডেক'ৰেশ্যনৰ বস্তু লৈছোঁ আৰু চাওক মিছ ইণ্ডিয়াৰ নিচিনা সেইবোৰ আজিকালি পিন্ধে তাৰপিছতে চুলিটো এইবোৰ গ্ৰাউণ্ড চাউণ্ড পিন্ধে ফুলৰ কিবা এটা ল'লোঁ এইবাৰ নাজানো আৰু নাম চাম দেই দাইটোক নধৰিব আৰু চব লৈ মেলি আহি এতিয়া আমি আকৌ গাড়ীত বহিছোঁ নক'ব আৰু বুঢ়া বুঢ়ী হৈ গৈছোঁ ন ভাগৰ লাগি যায় ন কিমান খোজকাঢ়িম বজাৰত ইফাল সিফাল কৰোঁতে এইটো নহ'লে নহয় আৰু ন খানা দিবলৈ এইখিনি আগতেই বজাৰ কৰি লৈছোঁ তাৰ পাছতে আচলতে বজাৰতে চব্জি বজাৰতে বজাৰ কৰি ল'লোঁ নহ'লে বেলেগত ল'লে যিহেতু দেৰি হ'ব আৰু পাছফালে মোৰ ছেক্ৰেটেৰী আহি আছে দেখিছেনে কি বুলি কয় এছিষ্টেণ্ট আহি আছে আৰু তেওঁলোকে চব উঠুৱাইছোঁ আৰু মই আৰামত গৈছোঁ নহ'লে মোৰতো হাত চাত বিষাব নে কি কয় সেই অকণমানি বাৰ্থডেটোতে ডিকি একদম ভৰ্তি হৈ গৈছে আৰু কিবাকিবি বস্তু ইয়াত ভৰাবলৈ আছে তাৰপিছতে লগালগ মৰ্টন ল'লোঁ তাৰপিছত আকৌ নেনা স্কুল ছুটি হ'ল নেনাক লৈ গৈছোঁ এইবোৰ চেণ্ডেল তাই পচন্দ মতেহে এইবাৰ ল'ব বোলে ড্ৰেছ যিহেতু আহি গ'ল বৰ্তাক বৰ্মাকে পঠাই দিলে আৰু যিহেতু এতিয়া চেণ্ডেল লৈছোঁ তাই ওখ চেণ্ডেল লয় তাই পচন্দৰ মতে চেণ্ডেল ল'লে কিন্তু ওখ চেণ্ডেল নিদিলোঁ আৰু বুট জোতা টাইপ লাগে কৈছিলে সেনেকৈ মিলাই মেলি দিলোঁ আৰু আহি গ'লোঁ এতিয়া ঘৰলৈ নেক্সট আপোনালোকক বাৰ্থডে ব্লগতে লগ পাম আমি পিকনিকো গ'লোৱে দেই বহুত আগতে গ'লোঁ ব্লগ আপোনালোকক দিবলৈ আছে আমি আচলতে গৈ মেলি অপেনিং কৰি থৈ আহিলোঁ একদম খালী হৈ আছিলে এতিয়া মানুহবোৰে পিকনিক গৈছেও সেয়াই নেক্সট বাৰ্থডে ব্লগত লগ পাম আজিলৈ তেতিয়াহ'লে বাই বাই মোৰ ব্লগবোৰ চাই ভাল লাগিলে লাইক কৰিব দেই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব